আমাৰ মাজত আৰু কিছু সময় পিছতে আমাৰ ওচৰৰে পলাশবাৰী সমষ্টিৰ বিধায়ক মাননীয় হেমাংগ ঠাকুৰীয়াদেৱ আমাৰ মাজত কিছু সময় পিছতে উপস্থিত হ'ব। গতিকে আপোনালোকক কিছু সময় ধৈৰ্য সহকাৰে থাকি আমাৰ মানৱ মূৰ্তি চোৱাৰ উপৰিও আমি আমাৰ পূজা সমিতিৰ পৰা আৰু ৰাইজৰ পৰা সাদৰ সম্ভাষণ জনোৱাৰ অৰ্থাৎ প্ৰতিটো মূৰ্তিয়েই একো একোগৰাকী জীৱন্ত মানৱ, একো একোগৰাকী জীৱন্ত মানৱ। তার বাবে আমি কথাই আনন্দিত আর তার কারণে বিশেষভাৱে আপোনালোকক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মৰম চেনেহ